আজি হোলী উপলক্ষে আমাৰ অনুষ্ঠান আয়োজন কৰিছোঁ কেনেকুৱা লাগিছে মুকলি আকাশৰ তলত শীত গৈছে লাহে লাহে বঢ়িয়া লাগিছে আৰু এইটো ষ্টুডিঅ'ত আমি মাজে মাজে কাম কৰোঁ ইয়াত মোৰ ভাইটি বাবলু ষ্টুডিঅ' চিকমিক পৰিৱেশটো খুব ধুনীয়া আৰু ইয়াত বাবলু মাকে গোটেই নাৰ্চাৰী কৰিছে ইয়াত গোটেই বিভিন্ন ফুল আছে গছ আছে চাৰিওফালে মই মাজে মাজে লৈ যাওঁ পাৰে এজোপা গছ আৰু এইটো বেলেগ ধৰণৰ পৰিৱেশ আৰু খুব ভাল লাগে ইয়াত খোলা পৰিৱেশ এবাৰ হোলী উপলক্ষে আপুনি এটা এলবাম উলিয়াইছে এলবামটোৰ বিষয়ে অলপ ক'ব নেকি এলবামটো আচলতে হোলী গীত মই বহুত বছৰ কৰা নাছিলোঁ আৰু কেইবছৰ আগতে কৰিছিলোঁ এটা দুটা এলবাম এইবাৰ মোৰ বন্ধু কণ্টি সি বৰপেটাৰে চ' তাৰ উদ্যোগতে গোটেই এলবামটো হৈছে তাৰপিছত আমি দুজনে মিলি এলবামটো উলিয়াই ৰিলিজ কৰিছোঁ মানুহৰ মাজত বসন্ত বাহাৰ বুলি আৰু 6টা গান আছে হোলী ধুনীয়া ধুনীয়া গান হোলীৰ সময়ত বৰপেটাত যিহেতু সকলোৱে জানে খুব ডাঙৰকৈ হোলী পাতে আৰু এইবাৰ সেই গানবিলাক হোলীত সকলোৱে গাইছে সেইটোৱে যথেষ্ট ভাল লাগিছে সেইকাৰণে আপোনাৰ এলবামটো মই শুনিছোঁ আৰু আটাইকেইটা গীতে বৰ সুন্দৰ হৈছে আৰু হোলীৰ যি তাৎপৰ্য গীতকেইটাত ফুটি উঠিছে আৰু গীতকেইটা যথেষ্ট সুৰীয়া হৈছে আৰু আপোনাৰ কণ্ঠত গীতকেইটা জীৱন্ত ৰূপ পাইছে যাতে জনপ্ৰিয় হ'ব বুলি আশা কৰিছোঁ গীতকেইটা হোলী গীত আৰু হোলী গীতৰ প্ৰসাৰ হ'ব লাগে আচলতে যদিও এটা ফ'ক ফৰ্ম এটা ট্ৰেডিশ্যনেল বস্তু আৰু বহুত জেগাত হোলী গীতৰ বিষয়ে ইমান নাজানে মানুহে যে এনেকুৱা এটা ফৰ্ম এটা আছে অসমত বৰপেটা হ'লে সকলো মানুহে জানে আমাৰ আপাৰ আচামৰ বহুত মানুহে নাজানে চ' মানে জনাটো প্ৰয়োজন আৰু হোলী গীতৰ প্ৰসাৰটো আৰু হ'ব লাগে মানুহে শুনিলেহে তেতিয়া বস্তুটো জীয়াই থাকিব বহুত দিনলৈকে আপোনাৰ বসন্ত বাহাৰ যিটো এলবাম ওলাইছে তাৰ আমি গীত এতিয়া শুনিম কিন্তু সেই গীতটো শুনাৰ আগতে বসন্ত বাহাৰ এলবামটো আপোনাৰ পৰিকল্পনা আৰু লগতে বৰপেটাৰী দলটোৰ লগত আপোনাৰ কিদৰে পৰিকল্পনা আগবাঢ়িল এইটো অলপ ক'ব নেকি এইটো মই কৈছোঁ কণ্ট্ৰি উদ্যোগত হৈছে গোটেই সি বহুত দিনৰ পৰা কৈ আছিলে যে এটা এলবাম কৰিম হোলী গীতৰ আৰু মূৰামূৰি সময়ত মোৰ তেতিয়া চিনেমাৰ শ্বুটিঙো চলি আছে মিছন চাইনাৰ তাৰ মাজতে সময় মিলি উলিয়াই পেলাই আমি ৰেকৰ্ডিং কৰি পেলাই গোটেই এলবামটো কৰিছোঁ আৰু ভৱিষ্যতে আৰু কৰিম হোলী গীত বহুত ভাল ভাল হোলী গীত আছে মানুহৰ মাজলৈ উলিয়াই নিয়াৰ প্ৰয়াস কৰিম আমি একেলগে ইমান কম সময়ত ইমান সুন্দৰ এলবাম আপুনি কৰিছে ইমান কম সময়তে ইমান নিখুঁতভাৱে উলিয়াইছে গীতকেইটা ইতিমধ্যে আমাৰ দৰ্শকে সেই গীতকেইটা শুনিব আৰু আমিও এই অনুষ্ঠানৰ মাজতে গীতকেইটা আমি প্ৰকাশ কৰিম সম্প্ৰচাৰ কৰিম আৰু গীতকেইটাৰ যেতিয়া আমি সম্প্ৰচাৰ কৰিম লগতে মোৰ মনত এটা ভাৱ আহিছে গীতকেইটা অডিঅ' হৈ আছে গতিকে আমি টেলিভিশ্যনত যেতিয়া সম্প্ৰচাৰ কৰিম গীতকেইটাৰ লগত আমাক দৃশ্য লাগিব এই হোলী গীতৰ লগত যে গীতকেইটাৰ লগত যে অলপ দৃশ্যাংশৰ অলপ প্ৰয়োজন তেতিয়া মানুহে বেছি আৰু বেছি ভাল পাব গীতকেইটা তাৎপৰ্য অনুভৱ কৰিবলৈ কথাটো আপুনি ভাবিছেনে ভিডিঅ' কনচেপ্টটো এতিয়া কৰা নাই সদ্যহতে কাৰণ এতিয়া খুব বেছি চিনেমাখনত লাগি আছোঁ অন্য কামত হাত দিবই পৰা নাই কিন্তু ভিডিঅ' আজিকালি আৰু ভিডিঅ' বিচাৰে মানুহে আজিকালি নতুন এলবাম হ'লে এটা গান অন্তত মেইন গানটো ভিডিঅ' চাব বিচাৰে মানুহে কণ্টেণ্টটো নতুন কনচেপ্ট এটা চ' ভিডিঅ' এটা কৰিব পাৰিলে ভাল লাগিব ভাবিম চাগে ভৱিষ্যতে আপুনি যদি অনুমতি দিয়ে মই আপোনাৰ বসন্ত বাহাৰৰ 2-3টা গীতৰ এই অনুষ্ঠানৰ মাজতে মই দৃশ্যৰ সৈতে যদি সম্প্ৰচাৰ কৰোঁ নিশ্চয় ভাল হ'ব নিশ্চয় ভাল পাব মোৰ কোনো প্ৰব্লেম নাই ঠিক আছে আমি অনুষ্ঠানৰ মাজতে বসন্ত বাহাৰৰ জীৱনৰ যি 6টা গীত আছে এই 6টা গীত আটাইকেইটাই সুৰীয়া হৈছে আপোনালোকে শুনিব পাৰিব বসন্ত বাহাৰ ইতিমধ্যে বজাৰলৈ আহিছে আৰু সেই গীতকেইটা অডিঅ' আকাৰে আছে কিন্তু আমি দৃশ্যৰ সহায়ত আমি সেই গীতকেইটা আপোনাৰ আগত তুলি ধৰিম কিন্তু সেই যিটো এলবামৰ এটা গীত প্ৰথমে জুবিনৰ মুখেৰে শুনি ল'ব বিচাৰিছোঁ বসন্তৰ দুৱাৰ খুলি ফাগুনে উৰালে ধূলি